আৰু মোৰ লগত আছে জিন্তু আজি মই আপোনালোকক লৈ যাম মা কামাখ্যা মন্দিৰলৈ যেহেতু তাৰ অম্বুবাসী মেলা চলি আছে যেহেতু বহুতো বাবাৰ বহুতো ঠাইৰ পৰা আগমন ঘটিছে যে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজি লৈ যাম কামাখ্যা মন্দিৰলৈ বলক আজি কামাখ্যা মন্দিৰলৈ যাম আপোনালোকে গমেই পাইছে যে ইমান গৰমৰ মাজতে মই আপোনালোকক আমি লৈ যাম কামাখ্যা মন্দিৰ সেই ওপৰলৈ প্ৰায় 3 কিলোমিটাৰ আমি খোজকাঢ়ি যাব লাগিব ওপৰলৈ মই আপোনালোকক লৈ যাম আমাৰ এই গৰম কিবা ক'ব নেকি গৰমৰ বিষয়ে গৰমটো বহুত পৰিছে হয়তো এইবাৰ অলপ বেছি গৰম পৰিছে অন্যবাৰতকৈ গতিকে গছ গছনি ৰুব লাগে মানুহে গৰম কম হয় ই এটা ভাল খবৰ দিলে গছ গছনি ৰুব লাগে কামাখ্যাতো হয় আজি অম্বুবাচী মেলা চলি আছে যিটো খুব ভাল ডেক'ৰেশ্যন কৰিছে চাই ভাল লাগিব আৰু আপোনালোকে ইমান কষ্ট কৰিম যিহেতু চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ আপোনালোকে দেখা পাইছে যে আমি এতিয়া গেট পালোহি ইয়াৰ পৰা যাই থাকিম প্ৰায় 3 কিলোমিটাৰ যাব লাগিব ওপৰলৈ তেতিয়াহে আমি মেইন মন্দিৰ পাম ইয়াতে দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহৰ লাইন দেখা পোৱা গৈছে আমি লাহে লাহে যাই থাকোঁ বাৰু গৰম হ'লেও যাব লাগিব আৰু আমি এতিয়া ইয়াৰ ৰাস্তাৰ পৰা দেখুৱাইছে কামাখ্যালৈ যাই থাকোঁতে ইয়াৰ পৰা পুৰা ধুনীয়াকৈ গুৱাহাটীখন দেখা পায় আৰু আমি এতিয়া ওপৰলৈ যাই আছোঁ কামাখ্যা মন্দিৰত বহুত গৰম ৰ'দত খোজকাঢ়ি যাই আছোঁ তেনেহ'লে চাওক আমি ওপৰলৈ যাই আছোঁ ইয়াতেই জোতাবোৰ ৰাখিব পাৰি জোতা চেণ্ডেল ইয়াতে থৈ গ'লে আকৌ আহি পেলাই আমি ল'ব পাৰিম টোকেন নম্বৰটো তেতিয়াহ'লে আৰু চেণ্ডেল নমাৰাই আমি ইয়াত নাৰাখোঁ আগত যাই থাকোঁ নে কি কয় বহুতো খোজ কাঢ়িলোঁ আৰু বহুত নাই পামেই অলপ গ'লে পাম আৰু কিবা কৰি এইখিনি যাওঁ গৰম হ'লেও গৰমটো লাগিবই ধৰ এই গৰমত কিবা অলপ খাই ল'ব লাগিব যায় বহুতো যাই থাকোঁ আৰু কিমান আছে আহি পালোঁ দিয়ক আৰু কিমান খোজকাঢ়ি গাড়ী আহি পালোঁ এতিয়া আমি চেণ্ডেলবোৰ খুলি লওঁ তাৰপিছত ভিতৰত সোমাম বলক 4 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত এতিয়া কিবা কৰি ভিতৰত সোমালোঁ ধুনীয়া লগাকৈ মন্দিৰটো সজাইছে আহি পেলাই বহুত মানুহ ভিতৰত আৰু মানুহ আৰু যাই থাকোঁ এতিয়া ইয়াত বাৰু অৱশ্যে ফটো তোলা নিষেধে আছে হ'লেও কিবা কৰি আপোনালোকক দেখাওঁ আৰু গালি খালোঁ যাই থাকোঁ আৰু যাই আছোঁ আপোনালোকক আমাৰ পিছে পিছে আহি থাকক এইটো হৈছে সেই স্থানটো য'ত নেকি মানুহে ফটো উঠি ফেচবুকত আপলোড দিয়ে বা ফটো এডিট থৈ নিয়ে আজি অৱশ্যে আছে মানুহ হ'লেও অলপ কম মানুহ ফটো থৈ নিয়ে কাৰণ চবে নিজৰ নিজৰ কেমেৰা লৈ আহিছে বা মোবাইলত উঠিছে আৰু ইমান মানুহৰ মাজত উঠিব অলপ শাস্তিও হয় মন্দিৰটো ইয়াৰ পৰা দেখা পাইছে আপোনালোকৰ ধুনীয়া লগা হৈছে ইয়াত বহুতো মানুহ এয়া মন্দিৰটো গোটেই মন্দিৰটোৱে ফুলৰ মালেৰে দিছে ৰাতি হ'লে আৰু লাইট চাইট জ্বলিলোঁ কিন্তু আমি ৰাতি আহিব নোৱাৰিম বিশেষ অসুবিধাৰ কাৰণে দিনতে আহিলোঁ আপোনালোকক দেখুৱাব ৰাতি হ'লে অলপ শাস্তি হ'লে ভিডিঅ' কৰিব এতিয়া ধুনীয়া হৈছে মানুহ ৰাতি অৱশ্যে দিনতকৈ বহুত বেছি হ'ব হ'লেও আমি বাৰু দিনতে চাই যাওঁ আহিবলৈ চেষ্টা কৰিম ৰাতি আহিব পাৰিলোঁ আৰু আপোনালোকক দেখাব এদিন বেলেগকৈ আহিম আপোনালোকক ভিডিঅ' কৰিব কাৰণে যেতিয়া মানুহ নহ'ব তেতিয়া আজি এনেকৈ যাওঁ নে কি কয় ইয়াতে মানুহবিলাক বহি আছে বহুত মানুহ এই বাবাবিলাকো আছে ওচৰত ইয়াতে জিৰাই আছে ইয়াৰ পৰা মন্দিৰটো ধুনীয়াকৈ দেখা পায় এইখিনিৰ পৰা
ইয়াত দেখা পাইছে মানুহ আমি ইয়ালৈ আহিলোঁ ইয়াৰ পৰা কি ধুনীয়া এটা দৃশ্য মানুহ বহুত মানুহ আৰু এইজন বাবাক চাওক এইজন হৈছে ৰুদ্ৰাক্ষৰ বাবা এওঁৰ পিছত বহুতো ভক্তৰ ভিৰ যিহেতু তেওঁ গোটেই মূৰৰ পৰা গাৰ পৰা সকলোতে ৰুদ্ৰাক্ষ পিন্ধি আছে তেওঁৰ পিছত বহুতো ভক্তৰ ঘূৰি আছে আগৰ কেমেৰালৈ ঘূৰি আছে কেইজনমান মানুহ বহুত ভিৰ আৰু এওঁৰ ভক্তৰ লাইন লাগি গৈছে আমি চলক ব'লক আৰু অন্য কিবা চাওঁ ইয়াৰ পৰা ব'লক একচুৱেলি আহি বহুত ভাল লাগিল বহুত খোজকাঢ়িলোঁ যদিও আমনি অনুভৱ হোৱা নাই খুব ধুনীয়া লাগিল আহি আৰু পিয়াহ লগাত পানী বিলাই আছে মানুহে আৰু পাৰ চৰাইক যিহেতু শান্তিৰ প্ৰতীক বুলি কোৱা হয় তেওঁ আপোনালোকে চাওক টিঙৰ ওপৰত কি ধুনীয়াকৈ শান্তিময় পৰিৱেশত পাৰবিলাক ৰখি আছে আৰু মানুহৰ ভিতৰত তলত পৰিব পৰা নাই যিহেতু তলত মানুহ থাকিবই জগা নাই পাৰবিলাক টিঙৰ ওপৰত ধুনীয়াকৈ আছে এক নম্বৰকৈ ধুনীয়াকৈ সজা বৰাই তুলিছে কি ধুনীয়া লগা হৈছে গেটখন মানে ইয়াৰ পৰা ধুনীয়াকৈ আমি যাই থাকোঁ মন্দিৰৰ কাষেৰে মানুহৰ ভিৰ চাৰিও চাইডে মানুহ এই মন্দিৰটো ধুনীয়া লগা হৈছে আপোনালোকে দেখা পাইছে ধুনীয়া এটা দৃশ্য এই গোটেই মন্দিৰটোৱে ফুলৰ মালাৰে সজাই পেলাইছে ব'লক তেনেহ'লে ইয়াৰ পৰা যাওঁ অন্য এঠাইলৈ কিমান আৰু এই জেগাতে থাকিব এই মানুহৰ ভিৰত ব'লক এয়া দেখা পাইছে দোকানবিলাক বহুতো দোকান আছে ইয়াত ধুনীয়া ধুনীয়া মন্দিৰৰ পূজাৰ সামগ্ৰী আছে আমি আৰু পূজাৰ সামগ্ৰী লৈ থাকিব সময় নাই যাই থাকোঁ বহুতো মানুহ আছে দেখা পাইছে বহুতো ভক্ত আমি আৰু বহুত নামি নাথাকোঁ আমি পাৰে পাৰে যাই থাকোঁ কাছু আছে বোলে চাঙৰ চকুবাত দেখা পায় নেকি বহুতো কাছু আপোনালোকে দেখা পাইছে স্কাউট গাৰ্ডৰ ছোৱালীবোৰ দেখা পাইছে তামাম ডিউটি দি আছে আৰু এই গৰমত স্কাউট গাৰ্ড হৈছে যিহেতু অলপতো কষ্ট কৰিব লাগিব নে কি কয় যাবৰ সময় হৈ গ'ল গতিকে আমি যাওঁ এতিয়া ঘৰলৈ আকৌ নেক্সট ভিডিঅ' লগ পাম আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে ভিডিঅ'টো লাইক কৰে আৰু কমেণ্ট কৰে আৰু কামাখ্যা মন্দিৰটো নেকি যিটোখন নেকি পাহাৰত আছে এই পাহাৰখনৰ নাম যদি জানে কমেণ্ট কৰি জনাব প্লিজ থেংক ইউ মই প্ৰতি মাহৰ 25 তাৰিখে ভিডিঅ' আপলোড কৰিম গতিকে অহা 25 তাৰিখে এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মোৰ অসমবাসীলৈ মই মৰম যাচিলোঁ অসমৰ এখন টান হৈ ৰচনা ৰচিলোঁ মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসমীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালোঁ বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে দবা কোবাই পিঠা পোনা পাণ তামোল নে গামোচা শৰাই দিবা মৰম যিমান পাবা সিমান ঘূৰাই পূৰ্বাঞ্চলৰ যোনে নাম